হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ এটা আকৌ নতুন মিনি ব্লগলৈ। আজি যিহেতুকে আপোনালোকে জানেই আজি কাতি বিহু, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। এইপিনে দেখিছেনে পোৱালিকেইটা ফটকা আৰু বম লাগে বুলি মোক আমনি কৰি আছে। আৰু ইহঁতে যিমান কান্দিলেও মিছা বাৰু, মোৰ হাতত যিহেতু এটকাও পইচা নাই। এইপিনে আকৌ গধূলি হৈ আহিলে নহয়। গধূলি যিহেতু তুলসী তলত চাকি জ্বলায় আৰু এইফালে মায়ে চাকিটো জ্বলাই পিনি প্ৰাৰ্থনা কৰি আছে, আপোনালোকে দেখিছেনে। আৰু এইপিনে মই তুলসী তলত চাকি গছ জ্বলাই দিলোঁ। আৰু এইপিনে পোৱালিকেইটাই ফুটজালি আৰু বম জ্বলাই পিনি আনন্দ কৰি আছে, দেখিছেনে। আৰু যিহেতু প্ৰত্যেক বছৰে আমাৰ LP স্কুলখনত প্ৰাৰ্থনা কৰে, সেইটো কাৰণে গাঁৱৰ ল'ৰা ছোৱালীবোৰ একগোট হৈছে। আৰু এইপিনে আমাৰ খুৰা ছোৱালী দুজনীও প্ৰাৰ্থনা কৰিবলৈ যাম বুলি ডিঙিত গামোচা লৈছে। ফাইনেলি অলপ টাইম ৰখাৰ পাছত এহেঁতি এতিয়া চবেই যাবলৈ হ'ল। আৰু আমাৰ এইপিনে গুৱাহাটী বাইদেউ কেইজনীমান আহি আছে, এহেঁতি ফটকা ফুটাই আছে আৰু এইফালে ফুটজালিও জ্বলাই আছে। আপোনালোকৰ সেইপিনে কি কৰে মোক কমেণ্ট কৰি জনাবচোন। আৰু যিহেতুকে গাঁৱৰ পোৱালিবোৰে ঘৰে ঘৰে প্ৰসাদ খাই ফুৰে, সেইটো কাৰণে আমি চবেই মিলি লগৰটো ঘৰত প্ৰসাদ খাবলৈ আহিলোঁ। এইপিনে দেখিছেনে লগৰটোৱে চাকি জ্বলাই আছে। গাঁৱৰ চবৰ ঘৰতে যিহেতু প্ৰসাদ খাই হৈ গ'ল, সেইটো কাৰণে আমাৰ ঘৰলৈ পোৱালিখিনি প্ৰসাদ খাওঁ বুলি আহিছে। কাতি বিহু বুলি ঘৰলৈ মাংস অকণমানকে আনিলোঁ খাওঁ বুলি। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে মোক ফেচবুকত কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু মোৰ ইউটিউবৰ চেনেলটো আপোনালোকে ভিডিঅ'বোৰ চাই তথাপিও ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মন নকৰে। আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ, সেইটো কাৰণে আপোনালোকে মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ ইউটিউবত নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ পিছত লগ পাম। বাই বাই।